এভৰিৱান স্বাগতম জনাইছোঁ বিবিধা ব্লগছলৈ। আজি লৈ আহিছোঁ অন্য এটা ভিডিঅ'। আজি এতিয়া পুৱা 9 বাজিছে। মই গৈ আছোঁ বেটীৰ স্কুল। আজি বহুত দিনৰ মূৰত বেটী স্কুললৈ লৈ যাম। আজি তাৰ এক্সামৰ পেপাৰ ছাবমিট কৰিব লাগে। লকডাউন হোৱাৰ পিছৰে পৰা স্কুল যোৱাৰ অভ্যাস পাহৰিয়ে গৈছে। সেইকাৰণে ভাবিছোঁ পেপাৰ দিয়াৰ চলতে বেটীকো স্কুললৈ লৈ যাওঁ আৰু তাইও ক্লাছ টিচাৰবিলাকক লগ পাব, মনটো ভাল লাগিব। আৰু এতিয়া গৈ আছোঁ আমি, আপোনালোককো দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। বলক তেন্তে। এয়া তিনিচুকীয়া বাইপাছ পালোহি। এতিয়া আমি সোমাই দিম গেলাপুখুৰী ৰোড। এয়া এইয়া স্কুল পাই গ'লোহি। এয়া বাহিৰত চিষ্টাৰ ৰৈ আছে, মাস্ক নিপিন্ধাকৈ কাকো এণ্ট্ৰি হ'ব দিয়া নাই। এয়া প্ৰথমে মই পেপাৰখিনি ছাবমিট কৰি লওঁ, তাৰপাছত আপোনালোকক স্কুলৰ ভিতৰৰ ভাগ দেখুৱাবলৈ চেষ্টা কৰিম। আমি স্কুলৰ পৰা সোনকালে ওলাই আহিলোঁ, যিহেতু বজাৰতো অকণমান সোমাবলৈ আছে, বস্তু কেইটামান ল'ব আছে আৰু বতৰটো বৰ ঠিক দেখা নাই, বৰষুণো দিব যেন লাগিছে। এয়া পৰিছে এটুপ দুটুপ বৰষুণ।
এয়া আমাৰ বজাৰ কৰা হৈ গ'ল। এতিয়া আমি ঘৰলৈ উভতিছোঁ। আকৌ লগ পাম পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে। আজি ইমানতেই সামৰিছোঁ। আৰু আজি ভিডিঅ'টো কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব।